আমাৰ কলেজা বজাৰলৈ গৈছিল বজাৰৰ পৰা কেনেকুৱা পজিশ্যনত আহি আছে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাককচোন এয়া দেখিছে নহয় একে গাঁৱলীয়া পৰিৱেশত আহি আছে গাড়ীত গৈছে তথাপিও এনেকুৱা বেগখন খুলিব পৰা নাই কাপোৰ চাপোৰ হেৰি হৈ গৈছে ইমান বৰষুণ আগবাঢ়ি যোৱা নাই তুমি বেগ চেগ লৈ পিনে আহিছোঁ এনেকুৱা অৱস্থাত আহিব লাগেনে কলেজা কি আনিলা এইবিলাকে আনিছোঁ নৰসিংহ ধনিয়া গাজৰ বিলাহী কেপচিকাম সেইখিনি কৈছে তুমি কৈ আছা বজাৰটোৰ যে হিচাপ দেখালা এতিয়া মই তোমাক হিচাপটো দি দিছোঁ দেই এইখিনিত হৈছে 140 টকা এইখিনিত আৰু এইটো হৈছে 160 টকা অমিতাটো 2 কেজি আছে তাৰপিছত আৰু এইটো যে কি ডক্টৰে যে খাব দিছে তোমাক এইটো 100 টকা ইমান কিডালতে এই কিডালতে 100 টকা তাৰপিছত আৰু এয়া হৈছে 120 টকা কমলা ডালিম এইকেইটাতে 120 টকা আৰু আনিছিলোঁ এইফালে পালেং এমুঠি 50 টকা দুমুঠি আনিছোঁ 100 টকা দি পিনি এয়াই বজাৰ আৰু গাড়ী ভাড়া তোমাৰ যাওঁতে 50 আহোঁতে 50 100 টকা তাৰপিছত এতিয়া তুমি হিচাপ কৰি থকা মই 1 টকা পইচা ইয়াৰ পৰা লুকুৱা নাই আকৌ ঠিক আছে তেতিয়াহ'লে দেখিলেই নহয় গাইজ এইকেইটা বস্তু আনিলে মোক বজাৰলৈ পঠিয়াই এতিয়া হিচাপ লৈছে কি বজাৰ আনিলে এইকেইটা বজাৰ কি পইচা লৈ গৈছিলে কি বজাৰ আনিলে সেইকাৰণে মই আপোনালোককো দেখাই দিছোঁ এইখিনি বজাৰে আনিছোঁ আকৌ যাতে কি ক'ম আৰু এতিয়া কলেজীয়া মোক কৈ আছে পইচাকেইটা কি কৰিলি বুলি দেখাই দিছোঁ সকলোকে আৰু আজিলৈ বাই বাই